হেল্ল' বন্ধু বান্ধৱীসকল, কেনেকুৱা ভালনে আপোনালোকৰ? খোৱা বোৱা বনালে নেকি আপোনালোকে? মই এতিয়া আহিছোঁ সেই কিচেনলৈ। ভাবিছোঁ চিম্পুলকৈ চিকেন বনাম বুলিয়ে ভাবিছোঁ। সন্ধিয়া বেলিকা গৈ কেনে মাংস অলপ লৈ আহিছিলোঁগৈ। আজি চিম্পুলকৈ কেনেকৈনো মই মাংসখিনি বনাওঁ সেইটোকে মই আপোনালোকৰ আগত দেখুৱাওঁ। আহক। এইফালে মাংসখিনি ধুই মেলি চফা কৰি লোৱা হৈ গ'ল এতিয়া। আৰু এইফালে আলু ডাঙৰ ডাঙৰকৈ কাটি থৈছোঁ। এইফালে পিঁয়াজ, নহৰু, আদা আৰু এইখিনি মান ধনিয়া হয়। ইয়াক বমা গোন্ধোৱা বুলিও কোৱা হয় যেনিবা। আৰু এইফালে বিলাহী, এইখিনি দি মেলিয়ে বনাম মই আজি। তো আহকচোন বাৰু কেনেকৈনো বনাওঁ চিম্পুলত, মই সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইফালে চিকেনখিনিত মই প্ৰথমতে হালধি অকণমান দি দিওঁ, নিমখটো একেবাৰে দি দিওঁ। ইফালে জিৰা পাউডাৰ দি দিছোঁ, এইফালে অলপমান ধনিয়া পাউডাৰ দি দিছোঁ। এতিয়া এয়া মিঠাতেল দি দিছোঁ মই। এইফালে দিম ৰচুন, এইখিনি আদা আৰু এয়া পিঁয়াজ। এতিয়া গোটেইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। আজি এনেকৈয়ে বনাম আৰু সদায়নো কেনেকৈ একেটা ষ্টাইলতে খাই থাকিম। তো আজি নতুনকৈ এইটো ট্ৰাই কৰোঁচোন বাৰু মই। ইয়াতে মই অকণমান ৰং জলকীয়া দি দিম। এয়া ৰং জলকীয়া দি দিছোঁ মই, আৰু অকণমান দি দিম। এয়া হৈ গ'ল। এতিয়া মই কেৰাহী এখন পাতি দিলোঁ। এইফালে কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই ডাইৰেক্ট মাংসখিনি দি দিওঁ। ইয়াত তেল নিদিওঁ কেৰাহীত, যিহেতু এই মাংসখিনিতে তেল সনা টাইমতে মই দি দিছিলোঁ। আজি এনেকৈ বনাম। কেতিয়াবা এনেকৈ বনাবৰ বাবে ট্ৰাই কৰিব লাগে। এতিয়া মই এইখিনি ঢাকি দিওঁ। এতিয়া মই ইয়াত আলুখিনি দি দিওঁ। এতিয়া আলুখিনি সিজিবৰ বাবে মই ঢাকন দি দিওঁ। এফালে চাই লওঁ মই এতিয়া এইখিনি হ'বগৈ আৰু অকণমান লাগে সময় আৰু সিজিবৰ বাবে। সেইখিনি আজি মই ড্ৰাইকৈ বনাম, গ্ৰেভি নকৰোঁ। সেইকাৰণে অকণমান আলুখিনি সিজিবৰ কাৰণে পানী অকণমান দি দিম। অকণমান দি দিছোঁ। এতিয়া আকৌ 2 মিনিটৰ কাৰণে মই ঢাকি দিওঁ। ইয়াত মই বিলাহী দি দিছোঁ। এইখিনি এতিয়া হৈ গ'ল। আলু ধুনীয়াকৈ সিজি গ'ল। এতিয়া বিলাহী সিজিলে এইখিনি চাওকচোন বাৰু। এতিয়া মই ইয়াত এই মান ধনিয়াখিনি দি দিছোঁ। আপোনালোকেও এনেকৈ ট্ৰাই কৰিবচোন। আপোনালোকে কোনে কোনে এনেকৈ বনাই খাই পাইছে বাৰু জনাব দেই। আৰু যদি নাই পোৱা তেতিয়াহ'লে এই ৰেচিপিটো আপোনালোকৰনো কেনেকুৱা লাগিছে সেইটো কমেণ্টত জনাই দিব। এইয়া চাওকচোন বাৰু বন্ধু বান্ধৱীসকল, চিম্পুলকৈ বনোৱা এই চিকেনখিনি কেনেকুৱা লাগিছে বাৰু? কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব দেই। আৰু আপোনালোকেও ট্ৰাই কৰি চাব যদি নাই কৰা। আৰু ৰেচিপিটো ট্ৰাই কৰি কেনেকুৱানো পালে সেইটো কমেণ্টত জনাব।